Hello everyone, সকলোকে স্বাগতম জনাইছোঁ আমফান দৰংগত ফ্ৰম ইন লটাখাত ইউটিউব চেনেললৈ। আজি এটা আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল যে আমি ছাগলী পশুপালনটো কেনেকৈ কৰিব লাগে এই সম্পৰ্কে আপোনালোকক কিছু ভিডিঅ' দিয়া হৈছে। আৰু এটা ভিডিঅ' হ'ল যে ছাগলীৰ কাৰণে কেনেকুৱা ঘৰ প্ৰয়োজন আৰু কেনেকুৱাকৈ ঘৰ দিব লাগে আৰু এইটো কিমান খৰচ হয় আৰু কেনেকুৱা ধৰণৰ এটা ঘৰ নিৰ্মাণ কৰিব লাগে এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো। তো আপোনালোকে এতিয়া চাব পাৰিব ভিডিঅ'টো। মই এটা ছাগলী ঘৰৰ এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত কেনেকুৱা ঘৰটো আৰু এটা কিমান ছাগলী ইয়াত ৰাখিব পাৰিম এই সম্পৰ্কে এই ভিডিঅ'টোত আপোনালোকক জনাম। ফাৰ্ষ্ট এইটো ডাঙৰ এটা ঘৰ লৈ আলোচনা কৰা হ'ব। বলক আমি আৰম্ভ চাওক। আপোনালোকে এইটো এটা ঘৰ ছাগলীৰ চাওক। আপোনালোকে এইটো এটা ছাগলীৰ ঘৰ হয় আৰু ইয়াত ছাগলীৰ ঘৰটো খুব এটা সুন্দৰ আৰু ইয়াত 3 ফুটমান ওখ আৰু এইটো 3 ফুটমান ওপৰত এটা ঘৰ নিৰ্মাণ কৰা হৈছে। বাঁহৰ পাতিবিলাক বাঁহৰ দিয়া হৈছে, খুব কম খৰচত দিয়া হৈছে বাঁহৰ পাতিবিলাক। আৰু তলত আপোনালোকে চাব পাৰিব 3 ফুটমান ওপৰত ঘৰটো নিৰ্মাণ কৰা হৈছে। আৰু আপোনালোকে চাওক আধা বেৰ দিয়া হৈছে টিনেৰে আৰু তাৰ ওপৰত আছে জালনী অথবা জালৰ নিচিনা বেৰ। এইটো আপোনালোকে কিবা বুলি কয়, লোৰ নিচিনা বেৰ দিয়া হৈছে। আৰু এইবিলাক চব বাঁহৰ, ওপৰত টিন আছে। থাকিলে মানে ভাল হয়, এইটো গৰম হয়, ছাগলীৰ কাৰণে বহুত ভাল হয়, সেইকাৰণে দিয়া হৈছে। আৰু ওপৰতো টিন। ইয়াত বহুত ছাগলী আমি ইয়াত ৰাখিব পাৰিম, ন' প্ৰব্লেম। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ঘৰ এটা সাজিব বিচাৰে ছাগলীৰ কাৰণে খুব ভাল হ'ব, কাৰণ খুব কম খৰচত ভাল এটা ঘৰ হৈ যাব। আৰু এইটো ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকৰ এটলিষ্ট 20,000 পৰা 25,000 টকা খৰচ হ'ব। যদি আপোনালোকে দিব বিচাৰে 20,000 পৰা 25,000 টকা খৰচ হ'ব। আৰু এই ঘৰটোত প্ৰায় আমি 50টামান ছাগলী ইয়াত ৰাখিব পাৰিম, কোনো সমস্যা নহ'ব। 50টামান ছাগলী আমি ইয়াত ৰাখিব পাৰিম। খুব এটা সুন্দৰ লাগিছে ঘৰটো, কোনো অসুবিধা নহয় ছাগলীৰ কাৰণে। আৰু আপোনালোকে এতিয়া নেক্সট এটা ভিডিঅ' চাব পাৰিব, সেইটো বেলেগ, খুব কম খৰচত অনলি বাঁহেৰে, চব কিছু বাঁহেৰে নিৰ্মাণ কৰা হৈছে ঘৰটো। আৰু অনলি টিনকেইটা বাদ দি কি সুন্দৰ এটা ঘৰ হৈছে। ইয়াত আমি ছাগলী ৰাখিব পাৰিম। কমচে কম 10-15টামান ছাগলী আমি ইয়াত ৰাখিব পাৰিম। এইটো 3 ফুটমান ওপৰত ৰখা হৈছে, কাৰণ ছাগলী ঘৰটো 3 ফুটমান ওপৰত ৰাখিবই লাগিব, কাৰণ ছাগলীৰ বহুত বেমাৰ আজাৰৰ এটা কথা আছে। সেইকাৰণে ছাগলীৰ ঘৰৰ কাৰণে 3 ফুটমান ওপৰত এটা ঘৰ সাজিব লাগিব। তাৰপিছত এটা টং বা চকী, এটা টঙৰ ব্যৱস্থা কৰিব লাগিব, যাতে ছাগলীবিলাকে তাত থাকিব পাৰে। 3 ফুটমান ওপৰত ঘৰটো সাজিব লাগিব, যাতে ছাগলীটো
বেমাৰ আজাৰ কম পায় সেইকাৰণে। কি সুন্দৰ এটা ঘৰ হৈছে, অনলি বাঁহেৰে কৰিছে ঘৰটো। ইয়াতে আমি 10টা 15টামান ছাগলী ৰাখিব পাৰিম, কোনো প্ৰব্লেম নাই। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই থাকিম অবিৰত। ছাগলী যদি আপোনালোকে ছাগলী যদি আপোনালোকে পশুপালন কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। কাৰণ ছাগলীৰ কাৰণে এটা ঘৰ অত্যন্ত জৰুৰী। আপুনি যদি টকাত ইমান এটা হেৰি নাই, বেগিনাৰ লেভেলত আপোনালোকে এনেকুৱা এটা ঘৰ সাজিব পাৰিব। ঘৰ সাজি আপোনালোকে এটা ছাগলীৰ ফাৰ্ম দিব পাৰিব। 10টামান দেশী ছাগলী লওক, তাৰপিছত এনেকুৱা এটা ঘৰ সাজক। বেছি টকাৰ প্ৰয়োজন নাই। আপুনি বছৰেকত ভাল এটা ইনকাম আহি যাব আপোনালোকৰ ইয়াৰ পৰা। আৰু বহি নাথাকি এনেকুৱা এটা কামত আহিব লাগে যাতে নিবনুৱা হাৰটো কমি যায়। আৰু নিবনুৱা হাৰ কমোৱাৰ বাবে আমি নিজক নিজে চেষ্টা কৰি যাব লাগিব, আগুৱাই যাব লাগিব। আমি চৰকাৰী চাকৰিৰ ওপৰত কিমান ডিপেণ্ড কৰি থাকিম, আৰু চৰকাৰে আমাক কিমান চাকৰি দিব আৰু ক'বলৈ নাই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। অৱশেষত আপোনালোকৰ বিদায় লৈছোঁ। বাই বাই।